বিশ্ববিদ্যালয়সমূহে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, মহাবিদ্যালয়সমূহে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু মহাবিদ্যালয়সমূহে NCT নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন তেওঁলোকৰ ওচৰত আবেদন কৰিব লাগে। এই বছৰ আমাৰ অসমৰ 2খন মহাবিদ্যালয় তেওঁলোকে তেওঁলোকৰ নিজস্ব প্ৰচেষ্টাত NCTৰ পৰা 4-year ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। এখন হ'ল নৰ্থ লখিমপুৰ মহাবিদ্যালয় স্বায়ত্তশাসিত, আনখন হ'ল জামুগুৰিৰ হেম বৰুৱা মহাবিদ্যালয়। 2খন মহাবিদ্যালয়ক মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ইনিচিয়েটিভ লৈছে, তাত 4-year ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম তেওঁলোকে আৰম্ভ কৰিছে। অনুৰূপভাৱে প্ৰত্যেকখন মহাবিদ্যালয়ে এতিয়া 4-year ইন্টিগ্ৰেটেড BEd কোৰ্স খোলাৰ কাৰণে তেওঁলোকে ইনিচিয়েটিভ ল'ব পাৰে। NCTৰ যিখিনি গাইডলাইন আছে সেই গাইডলাইনখিনি পূৰণ কৰিব পৰাকে। গোৱালপাৰাৰ BEd কলেজখন বহুদিন ধৰি বন্ধ হৈ আছিল। তাৰ 2019 চনত তাৰ স্বীকৃতি বাতিল হ'ল। স্বীকৃতি বাতিল হোৱাৰ কাৰণ যে ফেকাল্টি শ্বৰ্টেজৰ কাৰণ যদি চাওঁ যে আমি সকলোৱে জানো APSCত কি হ'ল। APSC এটা সময়ত দুৰ্নীতি কেলেংকাৰীৰে তেওঁলোকে গোটেই নিযুক্তি প্ৰক্ৰিয়াটোকে আমাক ব্যাহত কৰি দিলে আৰু ব্যাহত হোৱাৰ ফলস্বৰূপে আমাৰ ইঞ্জিনিয়াৰিং কলেজসমূহৰ পৰা আৰম্ভ কৰি BEd কলেজসমূহৰ ফেকাল্টি ৰিক্ৰুটমেণ্ট বাধাগ্ৰস্ত হ'ল আৰু বাধাগ্ৰস্ত হোৱাৰ কাৰণে 2019ত আমি গোৱালপাৰাত শিক্ষক দিব নোৱাৰাৰ কাৰণে NCTৰ পৰা স্বীকৃতিটো বাতিল হ'ল। কিন্তু আজি মই সদনক জনাবলৈ পাই সুখী যে ইতিমধ্যে APSCৰ পৰা নতুন লেকচাৰাৰ বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি প্ৰদান কৰিছে। এতিয়া আমি গোৱালপাৰা BEd কলেজত আমি শিক্ষক দিব পাৰিম, লেকচাৰাৰ আমি এতিয়া নিয়োগ কৰিব পাৰিম আৰু লেকচাৰাৰ নিয়োগ কৰিয়ে আমি পুনৰবাৰ NCTত যাম। আমি সেই সময়ত হেৰাই যোৱা যিটো স্বীকৃতি, এই স্বীকৃতি আমি ঘূৰাই আনিবলৈ সক্ষম হ'ম আৰু গোৱালপাৰাৰ BEd কলেজখনক আমি কাৰ্যক্ষম কৰিবৰ কাৰণে আমি সক্ষম হ'ম। 12B ৰিকগনিশ্যনৰ কথা উল্লেখ কৰিছে। 12B ৰিকগনিশ্যনটো ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ এটা কণ্ডিশ্যন যে 12B ৰিকগনিশ্যন যদি নহয় তেতিয়াহ'লে ইউনিভাৰ্চিটিখনলৈ UGCৰ পৰা ফাণ্ড নাহে। গতিকে 12B ৰিকগনিশ্যন হ'বলৈ হ'লে মিনিমাম আন্তঃগাঁথনি, মিনিমাম ফেকাল্টি ইউনিভাৰ্চিটিখিনিক লাগে। আমাৰ এইটো এটা টাৰ্গেট কৰি লৈছোঁ যে আমাৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ত যাতে এই 12B ৰিকগনিশ্যনৰ কাৰণে আবেদন কৰিব পৰাকৈ সক্ষম হয়। এতেকে এই 50 কোটি টকা বা নতুন এক্সিষ্টিং কলেজক আপগ্ৰেডেশ্যনৰ ক্ষেত্ৰত 10 কোটিকৈ টকা, এইখিনি আন্তঃগাঁথনিৰ কাৰণে পুঁজি দিয়াৰ উপৰিও ইয়াত আমি পোষ্ট ক্ৰিয়েশ্যনো আমি কৰিছোঁ। আটাইকেইখন বিশ্ববিদ্যালয়ৰ কাৰণে পোষ্ট ক্ৰিয়েশ্যন হৈছে। ইতিমধ্যে সতী সাধনী বিশ্ববিদ্যালয়ত নতুন নিযুক্তি হৈ ছাত্ৰ ছাত্ৰীৰ এডমিশ্যন হৈ তাত পাঠদানো আৰম্ভ হৈ গ'ল। মাধৱদেৱ ইউনিভাৰ্চিটিত পাঠদান হৈ আছে, ভট্টদেৱ ইউনিভাৰ্চিটিত পাঠদান হৈ আছে, মাজুলী ইউনিভাৰ্চিটিত পাঠদান হৈ আছে। গতিকে এই ইউনিভাৰ্চিটি কেইখনে অতি সোনকালে তেওঁলোকে 12B ৰিকগনিশ্যন আৰম্ভ কৰিব পাৰিব। নতুন মহাবিদ্যালয় কেইখনমানৰ দাবী উঠিছে আৰু বহুত বিধায়কৰ পৰা বা স্থানীয় ৰাইজৰ পৰা মহাবিদ্যালয়ৰ প্ৰস্তাৱ আমালৈ আহে। এতিয়া আমি এটা ছিষ্টেম কৰিছোঁ যে আমি ছেটেলাইট মেপৰ জৰিয়তে GPS লোকেশ্যন দি ওচৰত বেলেগ কলেজ আছে নেকি আমি এতিয়া চাই লওঁ। কাৰণ ওচৰত এখন কলেজ থকাৰ পাছত আৰু এখন কলেজ ওচৰতে প্ৰতিষ্ঠা কৰাৰ কোনো যুক্তিযুক্ততা নাথাকিব পাৰে। এতিয়া বহুতে কয় যে মোৰ সমষ্টিত নাই, হয় কোনোবা সমষ্টিত আমাৰ আগতে আছিলে, যেনেকুৱা তামোলপুৰ সমষ্টি এখনো মহাবিদ্যালয় নাছিল, ওদালগুৰি সমষ্টি মহাবিদ্যালয় নাছিল। কিন্তু যদিও ওদালগুৰি সমষ্টিটোৰ ভিতৰত নাই, কিন্তু ওদালগুৰি মহাবিদ্যালয় বুলি এখন বিদ্যালয় আছে সমষ্টিটোৰ জাষ্ট বাহিৰত। ঠিক তেনেকে আমাৰ চেঙা সমষ্টিৰ বিধায়কে যিটো কথা কৈছে যে তেখেতৰ সমষ্টিত মহাবিদ্যালয় নাই। যোৱাকালি মোক এটা জেগাৰ নাম দিলে, মই আসাম স্পেচ এপ্লিকেশ্যন চেণ্টাৰলৈ লগে লগে লোকেশ্যনটো পঠাই দিলোঁ। আধা ঘণ্টাৰ ভিতৰত ৰিপৰ্ট আহি গ'ল যে নহয় ছাৰ, ওচৰতে 8 কিলোমিটাৰ দূৰতে নগৰবেৰা কলেজখন আছে। অৰ্থাৎ তেখেতৰ উত্তৰ পাৰ
দক্ষিণপাৰ দুয়োটা সামৰি সমষ্টিটো আছে তেখেতৰ সমষ্টিত মহাবিদ্যালয় নাই কিন্তু কাষৰ সমষ্টিতে ওচৰতে মহাবিদ্যালয় আছে গতিকে মই আপোনাৰ সমষ্টিটো নাকচ কৰা নাই যিটো লোকেশন দিছে সেই লোকেশনটো নহব 8 কিলোমিটাৰ ডিসটেন্সৰ ভিতৰত এখন চৰকাৰে আৰু এখন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিব নোৱাৰে তাত ব্যৱস্থা নাই সেইখনৰ ক্ষেত্ৰত কোনো তেনেকুৱা বাধাও নাই তেখেতৰ সমষ্টিটো ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ দুইফালে মিলি পেলে এতেকে আপুনি বিকল্প লোকেশন দিব বিকল্প লোকেশন দিলে আমি ব্যৱস্থা কৰিম মই ঘড়িটোলে চাই আছো মই কি কয় আৰু মাত্ৰ কেটামান মিনিট আছে ইয়াৰ লগতে মই আৰু এটা তথ্য দিব বিচাৰো এনইপিয়ে ইন্টাৰনেশনালাইজেশন অফ এডুকেশনৰ কথা কৈছে ইন্টাৰনেশনালাইজেশন অফ এডুকেশন পাৰ্টিকুলাৰলি হায়াৰ এডুকেশন আৰু কৈছে যে এতিয়া বিদেশী ইউনিভাৰ্চিটি আহি আমাৰ ইয়াত কেম্পাছ খুলিব পাৰিব আৰু আমিও গৈ পেলে বিদেশত ইউনিভাৰ্চিটি কেম্পাছ খুলিব পাৰিম আমিও বাহিৰত গৈ পেলে ইউনিভাৰ্চিটি খুলিব পাৰিম তেনেকৈ আইআইটি দিল্লীৰ কেম্পাছ হৈছে ডুবাইত এতিয়া আইআইটি দিল্লীৰ কেম্পাছ হ'ব একে ধৰণে আমিও কেইখনমান বিদেশী বিশ্ববিদ্যালয়ৰ লগত কথা পাতি আছো তেওঁলোকৰ কেম্পাছ অসমত যাতে খুলিব পাৰে মহাত্মা গান্ধী হিন্দী আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ কেম্পাছ এটা ইতিমধ্যে গুৱাহাটীত আৰম্ভ হৈছে অলপ আগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছিলে যে যেতিয়া ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি শিৱসাগৰত প্ৰতিষ্ঠা হৈছিল এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আছিল আমাৰ মুখ্যমন্ত্ৰীয়ে এডুকেশ্যন মিনিষ্টাৰ আছিল বুলি কৈছিল মোৰ এতিয়া পটকে সেই সময়ত মনত নপৰিল এতিয়া মনত পৰিছে যে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেটিভ মেনেজমেণ্ট এইখন শিক্ষা বিভাগৰ অধীনত নাছিল এইখন আছিল কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টৰ অধীনত 10 চনত যেতিয়া প্ৰতিষ্ঠা হৈছিল কোন কোঅপাৰেশ্যন মিনিষ্টাৰ আছিল মই নাজানো কিন্তু 10 চনত যেতিয়া এই ৰাজীৱ গান্ধী কোঅপাৰেটিভ ইউনিভাৰ্চিটি হৈছিল তেতিয়া সেইখন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতে এইটো ভুল নকৰে কাৰণ তেখেতে প্ৰজেক্ট দিলে প্ৰজেক্টৰ লগত প্ৰয়োজনীয় মানে হাতী ডালি দিলে হাতীৰ লগত হিকলিও দি পঠিয়ায় গতিকে আজি যেনেকৈ ইউনিভাৰ্চিটি কৰিছে লগত 50 কোটিকে টকা দিছে কলেজক আপগ্ৰেড কৰিছে লগত 10 কোটিকে টকা দিছে কিন্তু সেই সময়ত কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টৰ অধীনত ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেশ্যন এটো প্ৰতিষ্ঠা হল কিন্তু তাৰ কাৰণে আন্তঃগাঁথনিৰ কাৰণে পুঁজি আবণ্টন নহল কথাটো মোৰ মনত পৰিল এটো ৰেকৰ্ডত এটা ভুল তথ্য গুছি যাব সেই কাৰণ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ বিপক্ষে এটো ভুল তথ্য গুছি যাব গতিকে এই কথাখিনি মই শুধৰাই দিলো চৰকাৰখনে আপ্ৰাণ চেষ্টা কৰিছে আৰু এই প্ৰচেষ্টাতে আমি উচ্চ শিক্ষা বিভাগক আগুৱাই নিছো এতিয়া মই সদনৰ জ্ঞাতাৰ্থে শেষত আমি যিখিনি পৰিপূৰক দাবী দিছো সাপ্লিমেন্টাৰী ডিমান্ড দিছো এই সাপ্লিমেন্টাৰী ডিমান্ডখিনি কিহৰ কাৰণে দিছো আমাৰ প্ৰজ্ঞান ভাৰতী বুলি এখন আঁচনি আছে য'ত আমি ফি ৱেইভাৰ দিওঁ য'ত আমি মোবিলিটি গ্ৰান্ট দিওঁ হোষ্টেল গ্ৰান্ট দিওঁ আৰু বুক গ্ৰান্ট দিওঁ তো তাৰ অধীনত আমি 129 তাৰ অধীনত আমি 30,000 লাখ বা 30 কোটি টকা আমি বিচাৰিছো আচ্ছা স্যার রাজীৱ গান্ধী ইউনিভার্সিটি কোন কোঅপারেশন ডিপার্টমেন্টৰ আছিল কিন্তু এটো ৰিপিলিং বিলটো আপুনি এডুকেশন মিনিষ্টাৰ হিচাপে কিয় আনিছে এটো আমাৰ চৰকাৰ আহাৰ পাছত মই কোঅপারেশন ডিপার্টমেন্ট আনিব লাগিছিল মই শিক্ষামন্ত্ৰী হোৱাৰ পাছত ৰাজীৱ গান্ধী কোঅপাৰেটিভ ইউনিভাৰ্চিটিখন শিক্ষা বিভাগৰ অধীনলৈ অনা হৈছে আগতে এটো কোঅপাৰেশন ডিপাৰ্টমেন্টত আছিল জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি নিউ দিল্লী তাত আমি শ্ৰীমন্ত শংকৰদেৱ চেয়াৰ এখন প্ৰতিষ্ঠা কৰিছো আৰু এই চেয়াৰখনৰ কাৰণে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিক 10 কোটি টকা আমি দিম তাৰ বাবে আমি পৰিপূৰক দাবী আনিছো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কিছু বকেয়া ধন আছে তাৰ কাৰণে আমি এটা 18 কোটি টকাৰ এটা প্ৰস্তাৱ আনিছো ইয়াৰ পাছত মাজুলী ইউনিভাৰ্চিটিৰ কিছু কনষ্ট্ৰাকচন আৰু কিছু স্যালাৰি পেমেন্ট আছে তাৰ কাৰণে আমি বহুত বেছি নহয় 3,84 লাখ টকাৰ এটা পৰিপূৰক দাবী আনিছো ইয়াৰ পাছত এই ৰাজীৱ গান্ধী কোঅপাৰেটিভ মেনেজমেন্ট আমি এতিয়া ইউনিভাৰ্চিটিখন প্ৰত্যাহাৰ কৰিম ইউনিভাৰ্চিটিৰ কৰ্মচাৰী কাৰো চাকৰি নাযায় ইউনিভাৰ্চিটিৰ যি ষ্টাফ আছে ষ্টাফখিনি শিৱসাগৰ বিশ্ববিদ্যালয়লৈ তেওঁলোক ট্ৰান্সফাৰ্ড হ'ব স্থানান্তৰিত হ'ব তেওঁলোকৰ ফুল দায়িত্ব ভিচিৰ পৰা আৰম্ভ কৰি ফৰ্থ গ্ৰেড যিসকল নিয়মীয়া
সকলোখিনিৰ দায়িত্ব অসম চৰকাৰে গ্ৰহণ কৰিব আৰু তাত নন চেলাৰী কম্পোনেণ্ট এটাৰ কাৰণে কিছু বকেয়া ধন আছে 2,80,00,000 সেইখিনিৰ কাৰণেও আমি এই পৰিপূৰক দাবী বিচাৰিছোঁ ইয়াৰ পাছত আমাৰ হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালী ছাত্ৰীসকল আৰু 75% নম্বৰ পোৱা ছাত্ৰসকলক স্কুটি দিয়াৰ এক কাৰ্যসূচী আমাৰ চলি আহিছে যোৱাবাৰ আমি 35,000 ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰিছিলোঁ এইবাৰো আমি 35,000 ছাত্ৰ ছাত্ৰীক আমি স্কুটি প্ৰদান কৰিম তাত উপৰঞ্চি আমাক 57.99 crore টকাৰ প্ৰয়োজন তাৰ কাৰণে আমি পৰিপূৰক দাবী আনিছোঁ আমাৰ 10খন ল কলেজ নিৰ্মীয়মান অৱস্থাত আছে এই 10খন ল কলেজৰ নিৰ্মাণৰ খৰচ তাতে আমাৰ এটা ব্যয় আছে সেই ব্যয়ৰ কাৰণে আমি এটা 30 কোটি টকাৰ পৰিপূৰক দাবী আনিছোঁ আৰু আমাৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ইউনিভাৰ্চিটি সেই ইউনিভাৰ্চিটিখনৰ কিছু পেণ্ডিং বিল আছে কনষ্ট্ৰাকশ্যনৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিপৰীতে তাৰ বিপৰীতে আমি 60.53 লাখৰ 60 লাখ টকাৰ এটা পৰিপূৰক দাবী আনিছোঁ